বন্ধুসকল, আপোনালোকে যদি ৰিয়েলমি মোবাইল ব্যৱহাৰ কৰে তেন্তে এই মোবাইলটোত দেখা দিয়া কেইটামান অসুবিধাৰ বিষয়ে নিশ্চয় অৱগত। এই মোবাইলটোত কেতিয়াবা মিডিয়া শ্বেয়াৰ কৰোঁতে আৰু কেতিয়াবা USB কানেক্ট কৰি নেট চলাব বিচাৰিলে ই ভালকৈ কাম কৰা নাছিল। আজি আমি এই ভিডিঅ'টিত ৰিয়েলমি মোবাইলৰ কেইটামান হাইডেন ফিচাৰ্ছৰ বিষয়ে অৱগত হ'ম, যিকেইটা হাইডেন অপশ্যন যদি আপুনি এনাবল কৰি ল'ব পাৰে তেন্তে এই মোবাইলটো অতি সুন্দৰ হৈ উঠিব। নমস্কাৰ বন্ধুসকল, মোৰ নাম হ'ল শ্ৰী ভাস্কৰজ্যোতি পাছনি আৰু আপোনালোকে চাই আছে কাৰেণ্ট টপিক ৱে অফ ইনফৰমেশ্যন চেনেল। আৰু ভিডিঅ'টি যদি আপোনালোকে চাই ভাল পায় আৰু কিবা জানিব পাৰে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বন্ধুসকল, আহক আমি ভিডিঅ'টিত কি আছে আমি চাই লওঁ। ধন্যবাদ। তেন্তে বন্ধুসকল, আহক আমি ৰিয়েলমি মোবাইলৰ হাইডেন অপশ্যনবোৰ কিদৰে এনাবল কৰিব পাৰি আমি চাই লওঁ। তাৰ বাবে আপোনালোকে আহিব লাগিব ছেটিংছ অপশ্যনলৈ। ছেটিংছলৈ আহি আপুনি ইয়াত এবাউটৰ অপশ্যনটো চিলেক্ট কৰিব লাগিব। এবাউট ফোন অপশ্যনটো চিলেক্ট কৰি ইয়াত ভাৰ্জন যিটো অপশ্যন আছে তাত আহিব লাগিব। ইয়াতে যদি আপোনাৰ লিখা থাকে টেপ 6 and more times বুলি, তেতিয়া আপুনি ইয়াত 6-7 বাৰমান টেপ কৰি থাকিলে ইয়াত ডেভেলপাৰ অপশ্যনটো অন হৈ যাব। ডেভেলপাৰ অপশ্যনটো অন হৈ যোৱাৰ পিছত আপোনালোকে এডিশ্যনেল ছেটিংছ এই অপশ্যনটোলৈ আহিব। ইয়াত আহিলে আপোনালোকে ইয়াত ডেভেলপাৰ অপশ্যনটো পাই যাব আৰু ডেভেলপাৰ অপশ্যনটোত ক্লিক কৰি আপুনি ইয়াত চাব, ইয়াতে ডিজেবল হৈ থাকে এনেকৈ। আপুনি যদি ইয়াক এনাবল কৰি দিয়ে তেতিয়া এই অপশ্যনবোৰ শ্ব' কৰিব। শ্ব' কৰাৰ পিছত আপুনি ইয়াতে বিচাৰিব USB ডিবাগিং যিটো অপশ্যন থাকে হেণ্ডছেটবিলাকত ৰিয়েলমি মোবাইলৰ, সেইটো আগতে আছিল যদিও ইমান ৱৰ্ক কৰা নাছিলে, কাম কৰা নাছিলে। ইয়াতে আপুনি পাই যাব ইজিকৈ। ইয়াত আপুনি অন অফ কৰিব পাৰিব। যেতিয়া আপুনি USB কানেক্ট কৰি নেট চলাব বিচাৰিব তেতিয়া এই অপশ্যনটো আপুনি অন অফ কৰাৰ সুবিধাটো পাব। তাৰপিছৰ অপশ্যনটো আছে আপোনাৰ সুবিধাটো আছে মানে যিটো প্ৰব্লেম আপুনি সন্মুখীন হৈ থাকে সেইটো আছিলে আপোনাৰ USB যেতিয়া কানেক্ট কৰি আপুনি মিডিয়া শ্বেয়াৰ কৰিব বিচাৰে তেতিয়া আপুনি পৰা নাছিলে। এতিয়া এই অপশ্যনটো ধুনীয়াকৈ দিছে। আপুনি ইয়াতে MTP এইটো অপশ্যন চিলেক্ট কৰি ল'লে আপুনি মিডিয়া ভালকৈ শ্বেয়াৰ কৰিব পাৰিব। ইয়াৰ পিছত আৰু এটা সুন্দৰ অপশ্যন আছে ইয়াৰ শ্ব' টাচেছ বুলি কোৱা এইটো অপশ্যন, এইটো সুন্দৰ অপশ্যন হয়। ই মানে বিশেষ একো নাই, আপোনাৰ হেণ্ডছেটটোত এইটো যেতিয়া অন থাকিব আপুনি য'তেই টেপ কৰে এটা ৰাউণ্ড চাৰ্কলৰ নিচিনা শ্ব' কৰিব। সেইটো আপুনি কৰি ল'ব পাৰে। ইয়াৰ পিছৰ অপশ্যনটো আছে আপোনাৰ এই অপশ্যনটো আপুনি যদি এনাবল কৰি থৈ দিয়ে তেতিয়া আপুনি যেতিয়াই আপুনি আপোনাৰ হেণ্ডছেটটো স্প্লিন স্ক্ৰীন ব্যৱহাৰ কৰে তেতিয়া আপোনাৰ মোবাইলটোত থকা হোম স্ক্ৰীণত গোটেই যিমানবোৰ এপ্লিকেশ্যন থাকে এই গোটেই এপ্লিকেশ্যনবোৰ আপোনাৰ স্প্লিন স্ক্ৰীণখনত শ্ব' কৰিব। অৰ্থাৎ এইটো যেতিয়া আপুনি অন কৰিব ফ'ৰ্চ এলাউ এপছ অন এক্সটাৰ্নেল এই অপশ্যনটো যেতিয়া আপুনি অন কৰি ৰাখিব তেতিয়া আপুনি যেতিয়া আপোনাৰ মোবাইলটো স্প্লিন স্ক্ৰীন কৰিব, অৰ্থাৎ 3 ফিংগাৰেদি যেতিয়া আপুনি ওপৰলৈ মোবাইলটো টানি দিব তেতিয়া স্প্লিন স্ক্ৰীনখন আহি যায়। এইখন হ'ল মোৰ স্প্লিন স্ক্ৰীন। আগতে মোৰ এই অপশ্যনটো যেতিয়া অফ আছিলে তেতিয়া ইয়াতে গোটেইবিলাক এপ্লিকেশ্যন শ্ব' কৰা নাছিলে। এতিয়া যিহেতু মই এই ফ'ৰ্চ এপ্লিকেশ্যন অন অপশ্যনটো মই অন কৰিছোঁ, ইয়াৰ পিছত মোৰ গোটেইবোৰ এপ্লিকেশ্যন শ্ব' কৰিব ধৰিছে। আগতে মোৰ ইউটিউব নাছিলে, টুইটাৰো দেখা নাছিলে, হোৱাটছআপো দেখা নাছিলে। বৰ্তমান এই দুইটা গোটেইবিলাক এপছ মোক ইয়াত শ্ব' কৰিছে। আপোনালোকে ঠিক এই ধৰণে এই ফ'ৰ্চ এলাউ এপছ অন এক্সটাৰ্নেল এই অপশ্যনটো অন কৰি স্প্লিন স্ক্ৰীন চলাব পাৰিব। তাৰপিছত আমি অপশ্যন বহুত আছে। ইয়াতে আপুনি আৰু এটা অপশ্যন ভাল অপশ্যন এটা দিয়া আছে, আপুনি চাব পাৰে। সেইটো এডিশ্যনেল ছেটিংছতে আছে। সেইটো আপুনি তাৰ বাবে আপুনি আহিব লাগিব এক্সেচিবিলিটিলৈ। ইয়াত আহিলে আপুনি স্পীকটোত চিলেক্ট টু স্পীক এই অপশ্যনটো যেতিয়া আপুনি চিলেক্ট কৰে, ইয়াক যদি অন কৰি দিয়ে তেতিয়া ইয়াতে আইকন এটা সৃষ্টি হ'ব।
আইকন এটা শ্ব' কৰিব। এই আইকনটো যদি আপুনি ক্লিক কৰিলেও এনেকৈ কৰি য'ৰ পৰা আপুনি টেপ কৰে তালৈ আপোনাৰ ৰিডিং কৰি দিব। মই ইমানলৈ বাৰু টেপ কৰি চিলেক্ট কৰিছোঁ। When select to speak is on, you can tap specific items on your screen to hear them read aloud. Start select to speak. এইদৰে ৰিডিং কৰি দিব। এইটো আপুনি অন অফ কৰি ৰাখিব পাৰিব। যিহেতু মই ইমান এতিয়া ব্যৱহাৰ নকৰোঁ, এইটো বৰ্তমান মই অফ কৰি দিছোঁ। ঠিক এইদৰে বহু অপশ্যন হাইডেন হৈ থাকে ৰিয়েলমি মোবাইলত। এই অপশ্যনবোৰৰ বিষয়ে মই পিছলৈ আৰু কেইটামান ভিডিঅ' বনাই দিম আপোনালোকৰ সুবিধাৰ্থে। আজিলৈ এই ভিডিঅ'টিত ইমানেই। যদি আপোনালোকে এই ভিডিঅ'টিৰ পৰা কিবা শিকিব পাৰিছে তেন্তে বন্ধুসকল মোৰ চেনেলটি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। যেতিয়াই মই এই বিষয়ে যিকোনো টপিকছৰ ওপৰত মই ভিডিঅ' আপলোড কৰোঁ আপোনালোকৰ মোবাইললৈ ন'টিফিকেশ্যন যাব। ধন্যবাদ। জয় আই অসম।